নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। আজি আমি এনে এজন ব্যক্তিৰ বিষয়ে আলোচনা কৰিম যিয়ে নিজক পৰিচয় দিছে অসমৰ ডেকা হিচাপে, কিন্তু অসমৰ নাম লৈছে যেতিয়া তেওঁ ইয়াৰ ক্ষেত্ৰত কিমান সফল হৈছে চাওঁ আহক। কিছুদিনৰ আগত এজন ইউটিউবাৰে এটা ভিডিঅ' আপলোড কৰিছিল থাম্বনেইলৰ ওপৰত, য'ত আমাৰ দাদাই আপুনি কৈছিলে তেওঁ এই বেয়া থাম্বনেইলবোৰ আঁতৰাব, কিন্তু আমি দুখিত, তেওঁৰ বাবে এই কাম সম্পূৰ্ণৰূপে সাধ্য হৈ নুঠিল। মানে আৰে গানটো এনেও ফকতীয়া, তুমি ৰ'ষ্ট কৰিছা, ভালেই কৰিছা বাৰু, কিন্তু থাম্বনেইল হিচাপে দি উইথ ফটো তুমি কি বুজাব বিচাৰিছা ন, চবে বুজি পাইছে। 18 বছৰ তলৰ ল'ৰা ছোৱালী এই ভিডিঅ'টো নোচোৱাই ভাল। আৰু যদি ভাল নহয়, তুমি এইবোৰ ভিডিঅ' দিছা কিয়? ভিউজৰ কাৰণে? এই সঁচাকে কৈছো, ভিউজৰ কাৰণে ন? সঁচাকৈ লাজ নকৰি ক নকলেও হ'ব, আমি জানো তোমাক ভিউজে লাগে। वक्त का सही उपयोग, घंटे का पूर्ण इस्तेमाल कोई इनसे सीखे। এতিয়া আমি সেই ভিডিঅ'টো দেখাম য'ত তেওঁ এই থাম্বনেইলবোৰ বন্ধ কৰিব বুলি কৈছিল, কিন্তু আমাৰ দাদাৰ এই অভ্যাসবোৰ নগ'ল আৰু। মই তোমাৰ ময়ো ৰ'ষ্টিং কৰোঁ, আৰু ময়ো মিছা নকওঁ, ময়ো বহুত বেয়া থাম্বনেইল দিবলৈ দিছিলোঁ, বহুত বেছি বেয়াও নহয়, কিন্তু বেয়া থাম্বনেইল দিছিলোঁ গানটোত থকাৰ কাৰণে নাইবা মিউজিকলি বা টিকটকত থকাৰ কাৰণে। কিন্তু মই আজিকালি থাম্বনেইলবোৰ চেঞ্জ কৰি দিছোঁ, আৰু মই সেনেকুৱা দিবলৈ মানে মই কেতিয়াও নিদিওঁ বুলিয়ে ভাবি লৈছোঁ, আৰু তেনেকুৱা দিবলৈ কোনো দৰকাৰ নাই। কিন্তু ইয়াৰ পিছত এয়া চোৱক। ইয়াৰ পিছত যেতিয়া কিছুমানে তেওঁৰ চেনেলৰ ৰিপৰ্ট মাৰিলে, যাৰ কাৰণে তেওঁৰ চেনেল বন্ধ হৈ গ'ল, তেওঁ তাৰ পিছত AD লাইভত এটা ভিডিঅ' আপলোড কৰিছিল, য'ত সঁচা এটা কৈছোঁ কেইটামান কথা মোৰ একদমেই হজম নহ'ল। যিসকলে মোক ৰিপৰ্ট মাৰি আছা, তেখেতসকলক ক'ব বিচাৰোঁ, তোমালোকে যে মোক ৰিপৰ্ট মাৰি আছা ন, এদিন চাবা তোমালোকৰো কিবা এটা হ'ব। কাৰণ কেলে কোনোবা এটা কাৰোবাক যদি তুমি বেয়াকৈ কৰিব যোৱা না, বেয়া কাম কৰিব যোৱা, ধৰি লোৱা লোকলৈ যেনেকৈ ফুল পুতিলে নিজে মৰে ফুটি বুলি কৈ যে, তোমালোকৰো তেনেকুৱাই অৱস্থা হ'ব। যেনেদৰে এতিয়া মোক ৰিপৰ্ট মাৰি আছা, তোমালোকৰো নিশ্চয় কিবা এটা হ'ব, কাৰণ ভগৱানে দেখি আছে ন। চোৱা, তোমাৰ এইটো কথা কোৱাৰ কোনো অধিকাৰ নাই। সকলোৱে কিবা বেয়া দেখিলে নিজৰ মত দিয়াটো আৰু তাৰ থ্ৰু এক্ট কৰাটো স্বাভাৱিক কথা। কি কথা কৈছা হে তুমি? বেয়া হ'ব তোমালোকৰো পাল আহিব। কাৰণ মই কিমান কষ্ট কৰি এইটো চেনেল উঠাইছিলোঁ, কিমান মেহনত কৰিছিলোঁ, ৰেগুলাৰ এটা ভিডিঅ' দি কিমান কষ্ট কৰোঁ, কিমান এডিটিং কৰোঁ। আৰু আমিও জানো এডিটিঙত কিমান কষ্ট হয়। কষ্ট সকলোতে হয়। এতিয়া তেওঁৰ এই কষ্টৰ নমুনা চাওক। এই কেইবাবছৰে তেওঁ কি ভিডিঅ'ত কি থাম্বনেইল দিছিলে, মাত্ৰ সাধাৰণ ভিউজৰ কাৰণে। চাওঁ আহক। कौन है ये लोग? कहां से आते हैं ये? इनके पास ना रहने को घर है, ना रोजगार है, ना पैसा है, फिर क्यों चले आते हैं हमारे खूबसूरत शहरों को की खूबसूरती पे बट्टा लगा। এটা কথা কৈছো, তুমি অসমৰ এজন ৰোষ্টাৰ হয়, বেয়া থাম্বনেইল তুমিয়ে লগোৱা নাই, কিন্তু বৰ্তমান তুমি মেইনলি অসমত ৰোষ্টিং কমিউনিটিক ৰিপ্ৰেজেণ্ট কৰি আছা। তোমাক দেখিয়ে বহুতে ৰোষ্টিং কৰিবলৈ লৈছে, চ' তোমাৰ ওপৰত বহুত কথা আহি পৰে। আমি নেক্সট সেইবোৰ ভিডিঅ'টো ৰোষ্ট কৰিম য'ত বেয়া থাম্বনেইল দিছে বা বেয়া ক্লিপ ব্যৱহাৰ কৰিছে, কাৰণ তাহাঁতি ডালে হ'লে আমি পাতে। দেন বন্ধুসকল, আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো অৰ্থাৎ ঘণ্টাটো বজাবলৈ নাপাহৰিব। ধন্যবাদ।